ও মুকলি আকাশৰ তললৈ আহিবনো কেতিয়া ৰাইজৰ নেতা অখিল গগৈ। ও মুকলি আকাশৰ তললৈ আহিবনো কেতিয়া কৃষক নেতা অখিল গগৈ। ও আশাৰে আছে বাটচাই তই ঘূৰি অহালৈ ককাই, তই ঘূৰি অহালৈ ককাই। খাটি খোৱা জনতা কৃষক বনুৱাই। সংগ্ৰাম নমৰে কণ্ঠৰুদ্ধ নহয় ভণ্ড শাসনৰ খেলত। ৰাষ্ট্ৰই বিচাৰিলে খুব বন্দী নহয় কুটিল মনেৰে সজা লুৰ জেলত। অখিল মাথো এজন ব্যক্তি নহয় বাকহীন জনতাৰ বল। ক্ষমতাৰ লাভৰ বাবে চক্ৰবেহুৰ বাৰে বাৰে নাখাটিব চল। ও মুকলি আকাশৰ তললৈ আহিবনো কেতিয়া ৰাইজৰ নেতা অখিল গগৈ, কৃষক নেতা অখিল গগৈ। অতি সোনকালে মুকলি আকাশৰ তললৈ আহক, তাৰে আশা কৰিছোঁ। খাটি খোৱা জনতাও তাকেই আশা পালি আছে। খুব সোনকালে ৰাইজৰ নেতা কৃষক নেতা অখিল গগৈ মুকলি আকাশৰ তললৈ আহক। চৰকাৰৰ ওচৰত পুনৰবাৰ দাবী জনালোঁ। ধন্যবাদ। জয় আই অসম।